সেই বন্ধুসকল আপোনালোক কেনে আছে আশা কৰো আপোনালোক বহুতেই ভালে আছে গতিকে আজি আপোনালোকক কোনো বিশেষ ঠাই ফুৰাবলৈ নিদিম কেৱল এটি বিষয়ৰ ওপৰত চমুকৈ দুআষাৰ কম সেয়া হৈছে ভোটদান আমি যেহেতু সকলো ভাৰতবৰ্ষৰে নাগৰিক আৰু ভাৰতবৰ্ষখন এখন গণতান্ত্ৰিক গণৰাজ্য য'ত আমাৰ এই ৰাইজেই ৰজা যাৰ বাবে প্ৰত্যেকজন প্ৰাপ্তবয়স্ক লোককেই ভাৰতবৰ্ষত দিয়া হৈছে ভোটাধিকাৰ গতিকে আমাৰ এই অধিকাৰ আমি সাব্যস্ত কৰা উচিত গতিকে আপোনালোকে আপোনালোকৰ মনৰ পছন্দৰ পাৰ্টিজনক গৈ ভোট দিয়ক যিজন পাৰ্টি আমাৰ পুনৰ অসমক ভাৰতবৰ্ষৰ অন্য ৰাজ্যৰ লগতে সমানে আগুৱাই লৈ গৈ ভাৰতবৰ্ষৰ ভিতৰতে এখন শক্তিশালী ৰাজ্য হিচাপে গঢ় দিব পাৰে সেইজনক গৈ আপোনালোকে ভোট দিয়ক মুঠৰ ওপৰত আপোনালোক ভোট দিয়ক এই কাৰণে আপোনালোকক এই ভিডিঅ'টো বনালো প্ৰতিবাৰ নিৰ্বাচনৰ পিছত যেতিয়া ভোটদানৰ গড় হিচাপ উলিওৱা হয় তেতিয়া 50-55 পৰা আৰম্ভ কৰি 60-65 ভিতৰতেই ভোটদানৰ হাৰ থাকে গতিকে এইটো হ'ব নালাগে আমাৰ যেহেতু অধিকাৰ আমি সাব্যস্ত কৰা উচিত গতিকে আহক আমি সকলোৱে ভোটদান কৰোঁ আৰু এইবাৰ 90-95 পৰা 100% ভোটদানৰ হাৰ আমি কৰা চেষ্টা কৰোঁ প্ৰতিটো সমষ্টিৰ পৰাই গতিকে আহক সকলোৱে মিলি আমি ভোট দান কৰোঁ মই সাজু আপোনালোক সাজুনে ভোট দিবলৈ